বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি কোনো মই স্বাগতম নজনাওঁ ভালদৰে, যিহেতু মই আজি এটা বিষয় লৈ আহিছোঁ। আৰু বিষয়টো আপোনালোকক ফুটেজটো দেখিলে গম পাব। যদি আপোনালোকে নিজকে অসমীয়া বুলি ভাবিছে তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকে কমেণ্ট বক্স আজি খোলা আছে আপোনালোকৰ বাবে মুঠৰ ওপৰত। আপোনালোকে যিমান পাৰে কমেণ্ট কৰক, আৰু কিন্তু কমেণ্টবোৰ উচিত কমেণ্ট দিয়ক, যাতে আনে বুজি পাওক এই কথাষাৰ, আৰু আনলৈ এই কথাষাৰ শ্বেয়াৰ কৰক, যাতে সকলোৱে বুজি উঠক যে অসমীয়া এটা জাতি, এটা সৰু জাতি নহয়, এটা বৃহত্তৰ জাতি হয়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ হোৱাৰ আগতে এই ক্লিপটো চাওকচোন এবাৰ। আৰু পাপাই কি কৰে? পাপাই বিজনেছ কৰে। বিজনেছ কৰে? কি বিজনেছ কৰে? গাহৰি কাটে। আৰু ইমান হয়, আপোনালোকে ভিডিঅ' ক্লিপটো চালে। তাত যিদৰে জুবলিবাইয়ে প্ৰশ্নবোৰ সুধিছিলে গীতিমণিক, আৰু তাই কিমান সহজ আৰু সৰলতে সেই প্ৰশ্নবোৰ উত্তৰ দি গৈছিলে। আৰু যেতিয়া তেওঁৰ পিতৃৰ কথা সুধিলে যে তেওঁৰ দেউতাই কি কৰে, তেতিয়া তেওঁ কৈছে, হয় মোৰ দেউতাই গাহৰি কাটে, আৰু এইদৰে তেওঁ প্ৰশ্নসমূহ উত্তৰ দি গৈছিলে। কিন্তু আপোনাৰ এটা কথা মন কৰিলে, সেই যে পিছফালে যে হাঁহিছিলে ছোৱালীকেইজনী, সেই হৈ গ'লে তেওঁলোকে কি কৰিলে, তেওঁলোকে কি নিজকে কি বুলি পৰিচয় দিলে, মানে কি বুলি পৰিচয় দিব বিচাৰিছিল তেওঁলোকে? মই সেইটো কথাকে ভাবি নাপালোঁ। কি বুলি পৰিচয় দিলে? আজি তেওঁৰ সেই সাহসিকতা আৰু সেই গৌৰৱে কৰা তেওঁক বাহ দিব লাগিছিলে, তাত চালাম ঠুকিব লাগিছিলে। কিন্তু তেনেস্থলত তেওঁহঁতি কি কৰিলে, হাঁহি উৰালে সেই কথাষাৰ। সেইসকলক কৈছোঁ, হ'ব পাৰে তোমালোকে এ চি ৰুমত থাকা, হ'ব পাৰে ডাঙৰ ডাঙৰ অট্টালিকাত থাকা, কিন্তু এইটো নহয় যে এইদৰে কাৰোবাক উপলুঙা কৰা বা এটিকিং কৰা। সেইটো বাদেই দিছোঁ, আৰু দ্বিতীয় কথাটোলৈ আহিছোঁ। হয়, আপোনালোকে এতিয়া গম পালে। আৰু এতিয়া আহিছোঁ আকৌ দ্বিতীয়টো কথা, যিটো কথা তোলপাৰ লগাইছে আৰু এটা কথাই, অনন্যা শইকীয়া নামৰ। তেওঁ এটা বিৰূপ মন্তব্য দিছে এটা জাতিৰ ওপৰত। কিন্তু পঢ়ি লওক, পঢ়ি লওক, আপোনালোকে শুনি লওক, তাৰপিছতে কথাখিনি কৈ আছোঁ। কথাটো হৈছে যে, মই কছাৰী আহোম নহয় বুজিছ, মদৰ বটল লৈ গাহৰি ফাৰ্ম খুলিবলৈ। আৰু দিছে কছাৰী জাত, মদাহীৰ জাত। আৰু শুনক, কছাৰী জাত চালা মদৰ কাৰণে গাহৰি ফাৰ্ম খুলিব, এনে কিবা ধৰণৰ মন্তব্য দিছে এইবোৰ। ইয়াৰ পিছতে আৰু এটা মন্তব্য দিছে তেওঁ যে, এইটো মোৰ হাজবেণ্ড হয়, কিনা আছে, মই টকা দিছে, বাইক দিছে, কিবা ট্ৰান্সফাৰ কৰিবলৈ পইচা দিছে, মাটি দিছে, চাকৰি কৰা এজনক যদি তেওঁ 3 লাখ টকা দি কিনিব পাৰে, তেতিয়াহ'লে গাহৰি বেচা বিজনেছমেনবোৰক গছকি মোহাৰি বডি গাৰ্ড বনাব। এইটো বডি গাৰ্ড নে কি লিখিলে বুজি পোৱা নাই, বডি গ্ৰাউণ্ড বনাম আৰু বডি গান বনাম আৰু একচুৱেলি গাৰ্ড হয়। তেওঁ নিজে লিখোঁতে অলপ ভুল হৈছে, আৰু বানানবোৰতো ক'ব লাগে 100টা ভুলেই আছে প্ৰায়ভাগে গোটেই বানানবোৰতে। তাকে কৈছোঁ যে তুমি ইমান সাহস ক'ত পালা এটা জাতিক এইদৰে মন্তব্য দিবলৈ? ক'ত পালা এইটো সাহস তুমি? অনন্যা শইকীয়া, হ'ব পাৰা তুমি ডাঙৰ অট্টালিকা থাকা, এ চি ৰুমত থাকা, য'তে নাথাকা, যিহেতু তোমাৰ টকা আছে, পইচা আছে, তোমাৰ ধন আছে, কিন্তু তুমি যি মন্তব্য দিছা এটা জাতিৰ বিৰুদ্ধে, তোমাৰ সেই মন্তব্য একেবাৰে গ্ৰহণযোগ্য নহয় আমাৰ অসমীয়া সমাজত। কিন্তু এনে জাতি বিৰোধ মন্তব্য আমি কেতিয়াও গ্ৰহণ কৰি নলওঁ। আৰু একচুৱেলি তোমাক তুমি ক'ব নালাগিছিলে, তুমি কোৱাৰ যোগ্যহে, তোমাক তুমি বুলি কোৱা, তোমাক তই বুলি কৈছোঁ। হয়, তই বুলিয়ে কৈছোঁ। একচুৱেলি তই কি হয় সেই ভগৱানেহে জানে। তই মানুহৰ শাৰীটো নপঢ়, জন্তুৰ শাৰীটো নপঢ়, গম পাইছানে? তই কি হয় সেই একমাত্ৰ ভগৱানেহে জানিব। আজি গোটেই বিশ্ব সংকটৰ সময়ত তোৰ এনে জাতি বিৰোধী মন্তব্য একেবাৰে গ্ৰহণযোগ্য নহয়। কিয় গম পাইছানে? তোৰ এই মগজুৰ বিকৃতি ঘটিছে, হয়তো ক'ৰবাত তাঁৰ ছিঙিছে, তাঁৰডাল ঠিক কৰি ল'বি, গম পাইছ? কিয় কৈছে বুজিছনে? কিয়নো তোৰ আৰু বাকীখিনি অসমীয়া, যাৰ দেহত অসমীয়া তেজ সোমাইছে, তেওঁলোকৰ মাজত বহুত পাৰ্থক্য আছে। যিহেতু তেওঁলোক এই অসমীয়া আইৰ পুত্ৰ বা পুত্ৰী এইদৰে হয়। তেওঁলোকে নিজৰ অসমীয়া আইক চিনি পায়, অসমীয়া মাটিক চিনি পায়, কেঁচা মাটিৰ গোন্ধক চিনি পায়, কিন্তু তই এই বস্তু চিনি নাপাওঁ। আজি তোৰ দৰে মানুহৰ বাবে আজি আমাৰ এই সমাজখন পিছ পৰিছে, আমাৰ জাতিটো পিছ পৰিছে, আৰু আনে আমাক দেখি হাঁহে, গম পাইছ? কিন্তু আমাৰ জাতিটোৰ মাজত একতা নাই। তোৰ নিচিনা মানুহৰ বাবে এই একতাবোৰ হেৰাই গৈছে। সেইবাবে কৈছোঁ যে অসমীয়া আইক ভাল পাবলৈ শিক, মাতৃভূমিক ভাল পাবলৈ শিক, প্ৰতিজন মানুহৰ কৰ্মৰাজিক ভালদৰে জানিবলৈ শিক, আৰু প্ৰতিজন পিতৃৰ এনে কৰ্মক গৌৰৱ কৰিবলৈ শিক, তেতিয়া উন্নতি কৰিব পাৰিবি। আৰু নহ'লে তোৰ দৰে মানুহৰ উন্নতি নহয়, এইটো কথা নিশ্চয় জানি থবি। অনন্যা শইকীয়া, তোক তই বুলিয়ে কৈছোঁ, তোক তুমি কৰা তই যোগ্যই নহয়। আৰু তোৰ দৰে মানসিকতা থকা মানুহক মই ধিক্কাৰ দিছোঁ, গম পাইছনে? এইটো তই মানুহৰ শাৰীত নপঢ়, আনকি তই জন্তুৰ শাৰীটো নপঢ়, সেয়ে কি শাৰীত পৰে একমাত্ৰ ভগৱানে গম পাব। আৰু প্ৰতিজন অসমীয়া এনেধৰণৰ মানসিকতাৰ মানুহক ধিক্কাৰ দিছে, আৰু ধিক্কাৰ দিবও, গম পাইছ?
আৰু যিহেতু মই অসমীয়া হৈ জীয়াই আছোঁ আগৰ পৰা, এতিয়াও অসমীয়া, আগলৈকে অসমীয়া। আৰু সেই পিতৃজনৰ কৰ্মৰাজিটোৱে গৌৰৱ কৰি ক'ব লাগিছিলে, ছোৱালীজনীক গৌৰৱবোধ কৰি তই ক'ব লাগিছিলে যে হয় তাইৰ পিতৃয়ে বহুত কষ্টৰে তাইক পঢ়াইছে বা তাইক কিবা এটা অনুষ্ঠানত তাইক পঠিয়াইছে যে এইদৰে পাৰ্টিচিপেট কৰিবৰ বাবে, তাইক গৌৰৱ কৰিব লাগিছিলে। কিন্তু তই তেনেস্থলত তেনে এটা বিভেদকামী মন্তব্য দিলে সোণোৱাল কছাৰী আহোমৰ। সেইটো একেবাৰে গ্ৰহণযোগ্য নহয় আমাৰ অসমীয়া সমাজৰ মাজত, আৰু অসমীয়া বৃহত্তৰ গোষ্ঠীৰ মাজত এই মন্তব্য একেবাৰে গ্ৰহণযোগ্য নহয় বুলি মই ভাবিছোঁ। আৰু যদি কোনোবাই ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজি কমেণ্ট বক্স আপোনালোকৰ বাবে একেবাৰে খোলা আছে আৰু শ্বেয়াৰটো অপশ্যনটো খোলা আছে। যদি যিমান পাৰে শ্বেয়াৰ কৰক আৰু গম পাওক যে অসমীয়াৰ মাজত এতিয়াও একতা আছে, সেই একতা হেৰাই যোৱা নাই। প্ৰতিটো ক্ষেত্ৰতে অসমীয়া নিজৰ মানুহৰ বাবে মূৰ দাঙি থিয় হ'ব পৰা এতিয়াও ক্ষমতা আছে। সেই লাচিতৰ তেজ এতিয়াও বৈ আছে। ধন্যবাদ। জয় আই অসম।